নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্পষ্টক আছামৰ এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ IPL 2025 বৰ্ষত কেনেকুৱা ধৰণৰ হ'ব দিল্লী কেপিটেলছৰ প্লেইং 11। দিল্লী কেপিটেলছ দলটো সদায় IPLত পাৰফৰ্মেন্সটো তেওঁলোকৰ ইমান এটা ভাল নহয়, কিন্তু এবাৰ তেওঁলোকৰ প্লেইং 11 যথেষ্ট লক্ষণীয় হ'ব, কাৰণ তেওঁলোকৰ প্লেইং 11ত এবাৰ আছে জেক ফ্ৰেজাৰ মেকগ্ৰাথ, KL ৰাহুল অপেনিং, 3 নম্বৰত অভিষেক পৰেল, 4 নম্বৰত হেৰি ব্ৰুক, তাৰপিছত ট্ৰিষ্টান ষ্টাফ, অক্ষৰ পটেল, আশুতোষ শৰ্মা, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মুকেশ কুমাৰ, টি নটৰাজন, মোহিত শৰ্মা। আমি যদি দিল্লী কেপিটেলছৰ আমি বলিং এটেক চাওঁ, তেনেহ'লে যথেষ্ট শক্তিশালী এবাৰ তেওঁলোকে বলিং এটেক বনাইছে, আৰু বেটিঙৰ ক্ষেত্ৰতো তেওঁলোকৰ ওচৰত এবাৰ বহুত ভাল বেটাৰ আছে। গতিকে ক'ব লাগিব যে এইবাৰ 2025 বৰ্ষৰ IPLত দিল্লী কেপিটেলছে নিশ্চয় ভাল খেলিব, কাৰণ তেওঁলোকৰ প্লেইং 11 বলিং আৰু বেটিং দুয়োটা ছাইডৰ পৰা যথেষ্ট ভাল দেখা গৈছে। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব, আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। চেনেলটো যদি নতুনহে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। লগ পাম অন্য ভিডিঅ'লৈ। থেংকছ ফৰ ৱাচিং।